নমস্কাৰ খুলুমবাই ওয়েলকাম টু দি শো স্টার্টআপ প্লাস বড়োলেণ্ড পুবলি চেনেলৰ আমাৰ এই সাপ্তাহিক প্ৰগ্ৰামত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ এই স্টার্টআপ প্লাস শোত আমাৰ কোকৰাঝাৰ চহৰৰ এজন এণ্টাৰপ্ৰেনিয়ৰ ছ'চিয়েল ৱাৰ্কাৰ আমি তেখেতক মাতি আনিছোঁ। তেখেতৰ পৰা আমি জানিম তেখেতৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ সফলতাৰ বিভিন্ন দিশসমূহ আমি তেখেতৰ পৰা সুধিম। তেখেতৰ এটা সোশিয়াল অর্গানাইজেশন তেখেতে কাম কৰি আছে, নিজভাৱে সোশিয়ালি তেখেতে ইনভলভ হৈ আছে, সেই বিষয়ে আমি তেখেতৰ বিষয়ে জানিম আৰু তেখেতৰ পৰা আমি বহুত বিষয় আলোচনা কৰিম। তো আমাৰ মাজত আজি আছে নিপন দেৱনাথ। নমস্কাৰ। নিপন দেৱনাথ বেচিকেলি তেখেতে কোকৰাঝাৰ চহৰৰে হয় আৰু খুব কম সময়ৰ ভিতৰতে কম বয়সতে তেখেতে একজন সাকসেসফুল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ তেখেতে ক'ব পাৰি, আমি এণ্টাৰপ্ৰেনিয়ৰ বুলি ক'ব পাৰি। লগতে তেখেতে ছ'চিয়েল ক'ব গ'লে বিভিন্ন ধৰণৰ কিছুমান ইনোভেটিভ আইডিয়া লৈ তেখেতে কাম কৰি আছে, ছ'চিয়েলি তেখেতে বহুত ইনভলভ হৈ আছে, সেইটো বিষয়ে আমি আলোচনা কৰিম। আৰু তেখেতে মোৰ সৰু ভাইটিয়ে হয়। নিপন, তোমাক মই আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ। থেংক ইউ। তুমি আজি এই তোমাৰ এই কম বয়সত তুমি এজন সাকসেসফুল এণ্টাৰপ্ৰেনিয়ৰ আমি গম পাওঁ, হয়নে? তো ষ্টাৰ্টিং ফ্ৰম ইউৰ মানে কেৰিয়াৰ যদি আমি চাওঁ, তোমাৰ বিভিন্ন দিশ তুমি কাম কৰিছা, মাল্টিনেশ্যনেল কোম্পানীত তুমি কাম কৰিছা। নেক্সট মই তোমাক দেখিলোঁ যে তুমি চাকৰি এৰিলা, দেন ইউ হেভ ষ্টাৰ্টেড ইউৰ অ'ন, তোমাৰ নিজাববীয়াকৈ ডায়েৰী ফাৰ্ম তুমি ষ্টাৰ্ট কৰিছা, হয়নে? তো তুমি কেনেকৈ এইটো ভাবিলা যে মই এই ডায়েৰী ফাৰ্মৰ পৰা মোৰ এটা আৰম্ভণি হ'ব? ক'ব গ'লে কোকৰাঝাৰত তেনেকুৱা আমাৰ মানে একচুৱেলি এইটো এটা ডাঙৰ এটা কাহিনী আছে। কাহিনী হ'ল, মই 2014-15 কোকৰাঝাৰৰ পৰা আমি লাডাখ গৈছিলোঁ বাইক লৈ কিনি। তো বাইক লৈ যোৱাৰ পিছতে কাৰ্ণালত মোৰ বাইকটো বেয়া হৈ গ'ল। তাতে মই ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ লগতে মই বহুত মানে এক্টিভ আছিলোঁ। তাতে এটা মই পোষ্ট আপডেট দিলোঁ যে মোৰ বাইকখন বেয়া হৈ গ'ল, কোনোবা যদি আমাৰ ৰাইডাৰ থাকে তো হেল্প কৰাৰ কাৰণে। তাতে বান্টি বুলি মোৰ এটা বান্টি ঝঞ্ঝনৱালা বুলি মোৰ এটা ফ্ৰেণ্ড আছিল, ফেচবুক ফ্ৰেণ্ড। তেখেতে মোক হেল্প কৰিলে, তেখেতৰ ঘৰত লৈ গ'লে মোক। ঘৰত লৈ যোৱাৰ পিছতে মই তাৰ প্ৰফাইলটো হৰিয়ানা কাৰ্ণালত। তো তাৰপিছতে তাৰ ঘৰত যোৱাৰ পিছতে মোৰ মাইণ্ডটো চেঞ্জ হৈ গ'ল গোটেইটো। তেখেতে লণ্ডনৰ পৰা তাৰ প্ৰফাইলটো চাই আছোঁ যে লণ্ডনত তাৰ মেক্সিমাম তেখেতে আপডেটবিলাক লণ্ডনৰ পৰাই আপডেট দিয়ে। তো ঘৰত যোৱাৰ পিছতে চালোঁ যে সিহঁতৰ এখন ডাঙৰ ডায়েৰী ফাৰ্ম আছে। মোক ক'লে যে ফাৰ্মে যাতে। তো ফাৰ্মত যোৱাৰ পিছতে মোৰ মাইণ্ডটো চেঞ্জ হৈ গ'ল। চাওঁ যে সিহঁতৰ পাৰ ডে মিল্ক প্ৰডাকশ্যন হৈ আছে 5000 লিটাৰ, আজিৰ পৰা 2014-15। আচ্ছা। তেখেতে ভাল MBA কৰি আহিছে, লণ্ডনৰ পৰা MBA কৰাৰ পিছতেও 5000 লিটাৰ গাখীৰ প্ৰডাকশ্যন কৰিছে। সিহঁতে গোটেইটো সি অকলে কৰি আছে। মানে একচুৱেলি সিহঁতৰ থাৰ্ড জেনেৰেশ্যনৰ বিজনেছ হয় এইটো। তাৰপিছতে ক'লে যে মানে চাকৰি মানে মই এইটোৱেই চাকৰি কৰোঁ। যেতিয়া পাছ কৰি আহিলোঁ, পাছ আউট হোৱাৰ পিছতে তাতে বহুত মাল্টিনেশ্যনেল কোম্পানী মোক অফাৰ কৰিলে। তো ক'লে যে দেউতাই ক'লে যে কিতনা रुपया देगा? तो मैक्सिमम এটা কোম্পানী ক'লে 3 লাখ, 3.5 লাখ रुपया मैं देता हूँ आपको। ডায়েৰী ফাৰ্মৰ বিজনেছটো সি গোটেইটো চেঞ্জ কৰি দিলে। মানে মেনুৱেলৰ পৰা সিহঁতে কেনেকৈ আপগ্ৰেড কৰি কিনি মিল্ক অট'মেটিক। তো সিহঁতে তেতিয়া সি ষ্টাৰ্ট কৰিলে এটা নেচলিৰ লগতে এটা কণ্টেক্ট, নেচলে কোম্পানীৰ লগতে। নেচলে কোম্পানীৰ লগতে কণ্টেক্ট কৰিলে, গোটেই বস্তুবোৰ দেখালে। তো মোক কৈছে যে যদি ইণ্টাৰেষ্ট থাকে তেনেহ'লে তুমি গৈ কিনি তাতে, মই তেতিয়া চাকৰি কৰোঁ। তাৰপিছতে কোকৰাঝাৰত অহাৰ পিছতে বহুতবাৰ ভাবিলোঁ। তাৰপিছতে অকণমান ময়ো ৰিচাৰ্চ কৰিলোঁ যে কেনেকৈ এইটো আগবঢ়োৱা যায়। তাৰপিছত তাৰ লগতে কণ্টিনিউ কণ্টেক্টত আছোঁ। তো সি ক'লে যে হৰিয়ানাত আকৌ যোৱাৰ কাৰণে নেশ্যনেল ডায়েৰী NDRI তাতে এটা ট্ৰেইনিঙৰ ব্যৱস্থা সি মোক কৰাই দিলে। ট্ৰেইনিঙৰ ব্যৱস্থা কৰোৱাৰ পিছতে মই NDRIত মোক এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰোৱাৰ পিছতে তো মই ষ্টাৰ্ট কৰিলোঁ কোকৰাঝাৰত 2017। 3টা গৰুলৈ ষ্টাৰ্ট কৰিছোঁ। 2017 নৱেম্বৰ-ডিচেম্বৰ। 2017 নৱেম্বৰ-ডিচেম্বৰ। তাৰপিছতে কোকৰাঝাৰত 3টা গৰুলৈ ষ্টাৰ্ট কৰিছোঁ। আজিৰ দিনতে এই ডাঙৰ আৰু সৰু মিলাই কিনি মোৰ 50টামান গৰু আছে মোৰ ফাৰ্মতে। বাহ, খুব ধুনীয়াকৈ মানে 2017 পৰা আৰম্ভ কৰি আজি 2020 উইদিন 4-5 ইয়াৰ্ছ। তাৰ ভিতৰতে আৰু ইণ্টাৰেষ্টিং ফেক্ট যে মই
মোটামুটি 20টামান গৰু বিকিছোঁ মানে সৰু সুৰা ফাৰ্ম কৰিবলৈ বিচাৰি আছে তো মোৰ পৰি অকণমান ইনস্পায়াৰ হৈ কিনি আচ্ছা তো সিহঁতে বিচাৰি আছে যে মানে একচুৱেলি আমাৰ ইয়াতে টেকন'লজিৰ অভাৱ টেকন'লজিৰ অভাৱ আৰু ছেকেণ্ড থিং হ'ল যে যিটো লেভেলত আমি কাম কৰিব গৈ আছোঁ এইটো লেভেলত আমি ছাপোৰ্ট নাপাওঁ মানে ফাৰ্ষ্ট যেনেকৈ ভেটেনাৰীৰ পৰা এটা ছাপোৰ্ট পাব লাগে আচ্ছা একচুৱেলি ভেটেনাৰীত ডক্টৰৰ বহুত অভাৱ ডক্টৰৰ অভাৱ এজন ডক্টৰে গোটেইটো চাই আছে কোকৰাঝাৰ তিনিআলিৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ হৰিণাগুৰি গোটেই ছাইডটো এজন ডক্টৰে চাই আছে অনলি ওৱান ডক্টৰ বাকী যিবোৰ আছে সিহঁতে মানে এইটো ষ্টাফটো মানে তেনেকুৱা ছাপোৰ্ট তেনেকৈ মানে যিটো মানে অফিচিয়েলি কাম কৰা মানুহটো বেছি বাট প্ৰেক্টিকেলি ফিল্ডত কাম কৰা মানুহটো কম আছে যেতিয়া নিগম তুমি দেখিলা যে এই তুমি ব্যৱসায়টো আৰম্ভ কৰিবা বুলি ভাবিলা তেতিয়া তুমি কেনেকুৱা তুমি ষ্টাৰ্ট কৰিলা তোমাৰ কেনেকুৱা পুঁজি লৈ তুমি আৰম্ভ কৰিলা তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি মানে তোমাৰ কি ধৰণৰ তুমি ব্যৱস্থা কৰি তুমি সাহস ল'লা যে মই এতিয়া এইটো আৰম্ভ কৰিব পাৰিম বেছিক তুমি কেনেকৈ ষ্টাৰ্ট কৰিলা বেছি ষ্টাৰ্টিংটো যেনেকৈ আমাৰ কোকৰাঝাৰত যেনেকৈ আমি হৰিয়ানাত চাই আহিছোঁ এটা গৰুৰ দাম 50,000 পৰা 60,000 60,000 বাট এইটো গৰু যেতিয়া আমাৰ অসমত আহিব তেতিয়া এটা গৰুৰ দাম হৈ যায় 1,20,000 টকা 1,20,000 টকা কেৰিং চাৰ্জ তাৰপিছতে বাকী বহুত আছে কাহিনী আচ্ছা তো 1,20,000 টকা এটা গৰু হয় তো বিজনেছটো যেতিয়া 1 মাহ 2 মাহ 3 মাহ ৰান হ'ল তো মই চালোঁ যে বহুত ভাল প্ৰফিটেবল বিজনেছ আৰু সঁচাকৈ হৰিয়ানাৰ যিটো গৰু হয় সেইবিলাক তুমি মই হৰিয়ানাৰ পৰা গৰু আনিলোঁ আচ্ছা তাতে প্ৰডাকশ্যনটো বেছি হয় তাতে প্ৰডাকশ্যনটো বেছি আৰু কিছুমান বস্তু যেনেকৈ মই ষ্টাৰ্টিঙতে এটা ভুল কৰিলোঁ কিছুমান গৰু বিহাৰৰ পৰাও আনিছোঁ হৰিয়ানাৰ পৰাও আনিছোঁ বিহাৰৰ পৰা যিবোৰ গৰু তেতিয়া ইমানখিনি মানে নলেজ নাছিল যেনেকৈ কেনেকৈ কোনটো গৰু ভাল হ'ব আৰু কোনটো ব্ৰিডটো ভাল হ'ব দেহাত ইমান ডাঙৰ প্ৰকাণ্ড গৰু আনিলোঁ আহি চাওঁ যে 10 লিটাৰমান গাখীৰ দিয়ে আচ্ছা তো এই প্ৰব্লেমটো মই ষ্টাৰ্টিঙতে প্ৰথম পাইছা বহুত পাইছোঁ তাৰপিছতে চালোঁ যে ভালকৈ চলি আছে হয় তাৰপিছত 1 বছৰ দুটা কৰি মোটামুটি 20-30টামান মোৰ গৰু হৈ গ'ল আচ্ছা তো এইটো পোৱালি দিলে তাৰ দেন নেক্সট পোৱালি দিলে মোৰ যেনেকৈ 5 ইয়াৰ্ছ ৰানিং হৈ গ'ল ফাৰ্মটো তো এতিয়া তুমি যেতিয়া ষ্টাৰ্ট কৰিলা তো যিটো তুমি ক'লা যে প্ৰজাতিবিলাক গৰুবিলাক তুমি প্ৰজাতি তুমি ই কৰিছা এইবিলাক তোমাৰ বিহাৰ আৰু হৰিয়ানাৰ পৰা হৰিয়ানাৰ পৰা তো তোমাৰ বিহাৰৰ আৰু হৰিয়ানাৰ যদি কালেকশ্যন তোমাৰ তাতে অলৰেডি আছে তোমাৰ লোকেল কোনো প্ৰজাতি মই এটা কাম কৰি আছোঁ এতিয়া আমি শাহিৱাল সেইটো কেনেকুৱা শাহিৱাল হৈ আছে যিটো আমাৰ ইণ্ডিজেনিয়াছ মানে আমাৰ অসমৰ ইণ্ডিজেনিয়াছ নহয় যেনেকৈ হলিষ্টান ফ্ৰিজনটো হৈ আছে আমাৰ বিদেশৰ ব্ৰিড আৰু পাঞ্জাৱৰ যেনেকৈ হৈ আছে আপোনাৰ শাহিৱাল ব্ৰিডটো পাঞ্জাৱৰ ইণ্ডিজেনিয়াছ আচ্ছা তো এইটোৰ গাখীৰটো যেনেকৈ A2 থাকে হয় মিল্কত যিটো A2 থাকে তো এইটো যদি আমি কণ্টিনিউ যদি কনজাম কৰোঁ এইটো কলেষ্ট্ৰল নাথাকে তাতে যদি আমাৰ যিটো এক্সমাৰ যিটো এইটো প্ৰব্লেম এটা মানুহৰ থাকে কণ্টিনিউ যদি আমি 2 বছৰ 3 বছৰ যদি আমি এইটো কনজাম কৰোঁ আমাৰ না কলেষ্ট্ৰলৰ প্ৰব্লেম থাকে নহয় তাৰপিছতে আপোনাৰ এই এক্সমাৰ প্ৰব্লেম এইবোৰ প্ৰব্লেমবোৰ নাথাকে তো এইটো এটা ব্ৰিড মই ষ্টাৰ্ট কৰাৰ পিছতে এইটো মোৰ ফাৰ্মতে এতিয়া 10ৰ পৰা 15টা গৰু এতিয়া আছে মোৰ ফাৰ্মত তুমি যেতিয়া ভাবিলা যে মানে আৰম্ভ কৰিছা তো কি তুমি ৰেডি কৰিছা মানে খোৱা লোৱাৰ যিটো ফুডিং চিষ্টেম থাকে সবচে ডাঙৰ প্ৰব্লেমটো হ'ল খোৱাৰ প্ৰব্লেমটো তো খোৱাৰ প্ৰব্লেমটো তাতে গাখীৰ বিকে 38 ৰুপিছত হৰিয়ানা পাঞ্জাৱত আৰু আমাৰ ইয়াতে 60 টকা লিটাৰো গাখীৰ বিচে মানে গ্ৰাহক এই ফাৰ্মাৰবিলাকে প্ৰফিট কৰিব নোৱাৰে কাৰণটো হৈ আছে তাতে গ্ৰীণ ফডাৰটো মেক্সিমাম বেছি গ্ৰীণ ফডাৰ তুমি আমাৰ ইয়াতে গ্ৰীণ ফডাৰটো নাই মানে এই পথাৰৰ অভাৱ ফাৰ্ষ্ট অফ অল হৈ আছে পথাৰৰ অভাৱ আৰু আমাৰ ইয়াতে ছিজনেল এটাই যিটো পেডিৰ ছিজনত পেডি কৰে বাকী টাইমটো পথাৰটো এনেই পৰি থাকে তো মই এতিয়া কি কৰিলোঁ যে মই এটা 35 বিঘাছ লেণ্ড এটা লিজত ল'লোঁ 35 ইয়াৰ্ছৰ কাৰণে তো এতিয়া মই যেনেকৈ কাম ষ্টাৰ্ট কৰিছোঁ অলৰেডি 25 বিঘাছ লেণ্ডত মই এতিয়া মাকৈ লগালোঁ মানে গৰুৰ ফিডিঙৰ কাৰণে অকলে তো এইটো ছাপোৰ্ট কৰিছে মোক এই কোকৰাঝাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ফডাৰখিনি মোক ফ্ৰীত দিলে তো সিহঁতৰ কাৰণে এটা ভাল কৈছে যে আমি এটা এক্সপিৰিয়েঞ্চ দেখাব পাৰিম যে এনেকৈ কামটো চলি আছে মোৰ মানে কণ্টিনিউ 10-15জন মানুহ লাষ্ট 1 মাহৰ পৰা কাম কৰি আছে তাৰমানে আমাৰ ইয়াতে খেতিবিলাক হৈ আছে যে অপেন খেতি তাতে যেনেকৈ বেলেগৰ গৰু ছাগলী আহি কিনি নষ্ট কৰে তো এইকাৰণে মই গোটেইটো আগতে
ফেন্সিং কৰাই Barricade আছোঁ লগাই বেৰিকেড কৰি আছোঁ তো বেৰিকেডৰ কাম অলৰেডি শেষ 80-90% কাম মোৰ যিমানখিনি কৰিব লাগে চব কাম শেষ তো নেক্সট 10-15 দিনৰ পৰা জাৰ্মিনেশ্যন ষ্টাৰ্ট হৈ যাব ষ্টাৰ্ট হৈ যাব তো এই যে ফিডিং চিষ্টেম তুমি যিটো গ্ৰীণ ফিডিঙৰ কথা কৈছা সেইটো কি গোটেই বছৰটোৰ কাৰণে তুমি কৰি থাকা এইটো গোটেই বছৰৰ কাৰণে মানে ইয়াতে মানে ময়ো ইমান দিন জানা নাছিলোঁ তাতে এটা গৰুৰ খোৱা কাৰণে মানে বেষ্ট মানে সিহঁতৰ কাৰণে অমৃত বুলি কয় তো এইটো হৈ আছে আপোনাৰ চাইলেজ বুলি কয় চাইলেজ আচ্ছা অঁ চাইলেজটো তাতে যেনেকৈ আমি যেনেকৈ আচাৰ খাওঁ আমৰ আচাৰ হয় আমৰ আচাৰটো একবাৰ আমৰ ছিজনত বনাওঁ আৰু এইটো গোটেই 1 বছৰৰ কাৰণে 1.5 বছৰৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ তো ছেইম ইজটো ইয়াৰ পৰা যেনেকৈ এটা লেক্টিক এচিড হয় লেক্টিক এচিডটো গৰুৰ কাৰণে বহুত অমৃত তাতে মানে কোনো ধৰণৰ কোনো প্ৰব্লেম আদি একো নহয় এইটো আমাৰ ষ্ট'ৰ কৰি ৰাখিব লাগিব আচ্ছা গোটেইটো চপিং কৰি আপোনাৰ ষ্ট'ৰ তাতে ইয়াৰ ড্ৰাই নহয় তাতে ইয়াৰ সোমাব নোৱাৰিব আচ্ছা আচ্ছা তাতে যেনেকৈ এটা বাংকাৰৰ নিচিনা বনাই কিনি তাতে ভালকৈ প্লাষ্টিক দি কিনি আপোনাৰ ঢাকি ৰাখিব লাগিব বাৰিষাৰ সময়ত তাতে ডেট দি থ'ব আপুনি যেনেকৈ এইটো 45 ডেজত পিছতে আপোনাৰ এইটো চাইলেজটো মানে ৰেডি টু ইট খোৱাৰ কাৰণে ৰেডি হৈ যাব আচ্ছা তো তেনেকৈ তুমি মানে যেতিয়া তোমাৰ বাৰিষা দিন বা যেতিয়া তোমাৰ ক্ৰাইচিছ হয় সেইটো তুমি খানা খোৱা তাৰ লগত আৰু কি তাৰমানে তাতে যেনেকৈ আমি খুৱাই আছোঁ খেৰ তাৰপিছতে আপোনাৰ দানা গডৰেজ দানা আজিৰ দিনতে দানাটো বহুত হাই ৰেট হৈ গ'ল 1 কিলো দানাৰ দাম আপোনাৰ 35 টকা হৈ গ'ল তাৰ লগতে আপোনাৰ চাপৰ অলমষ্ট ছেইম 30-35 টকা আপোনাৰ এইটো চাপৰৰ দামো হৈ গ'ল তাৰপিছত আপোনাৰ খুৱাব লাগে আপোনাৰ সৰিয়হৰ খোল তো এইবোৰ প্ৰডাকশ্যনটো ভালৰ কাৰণে তাৰমানে এইবোৰ বস্তুবোৰ আমাৰ মাৰ্কেটত এনে পোৱা নাযায় বাকী যেনেকৈ হৰিয়ানাত বস্তু অপেন মানে মাৰ্কেটত চব বস্তু এভেইলেবল আছে এইবোৰ বস্তুবোৰ আমাৰ ইয়াতে নাই কাৰণ আমাৰ তাতে এনেকুৱা ইণ্ডাষ্ট্ৰি এটা নাই তুমি কৰি আছা দুই এটা মানুহ ইণ্ডিভিজুৱেলি কৰি আছে তেনেকুৱা এটা বৃহৎ সংখ্যা হিচাপে লৈ নাই তো সেইকাৰণে আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰিবিলাক ইমান মানে মেইন বস্তুটো সিহঁতে যেনেকৈ গ্ৰীণ ফৰ্ডাৰটো হৈ আছে 3 টকা 4 টকা কিলো তাতে আমাৰ ইয়াতে যেনেকৈ গ্ৰীণ ফৰ্ডাৰ যদি বনাওঁ আমাৰ 10 টকা 11 টকা কিলো হৈ যায় সেই হিসেবে তোমাৰ এই হয় তো তথাপি এতিয়া তুমি যিটো প্ৰডাকশ্যন তোমাৰ এতিয়া আছে গাখীৰৰ প্ৰডাকশ্যন তোমাৰ এতিয়া এভাৰেজত তোমাৰ ডেইলি প্ৰডাকশ্যন কিমান হৈ আছে ডেইলি অন এন এভাৰেজ এতিয়া তাৰমানে মোৰ যেনেকৈ 50% গাইবিলাক চব কনচিভ হৈ গ'ল অন এন এভাৰেজ মোৰ 150 to 160 লিটাৰ গাখীৰ থাকে হৈ আছে তো মাৰ্কেটত তুমি লোকেলি আৰু মালতী ডায়েৰী বুলি আমাৰ নামটো তাৰমানে গাখীৰটো খাই কিনি মানুহে মানে আজিলৈকে কোনো মানুহ বেয়া বুলি কোৱা নাই মানে আৰু আমি মানে এডেড ৱাটাৰ বা বাকী এইবোৰ কোনো বস্তু ইউজ নকৰোঁ নেচাৰেল যিটো থাকে সেইটো তুমি মাৰ্কেট কৰি আৰু মাৰ্কেটতকৈ গাখীৰৰ মোৰ দামটো অকণমান কম মাৰ্কেটত যেনেকৈ লোকেল গাখীৰ মানে তাতে মই চাই আছোঁ যে 80 টকাকৈ বিকে তো মই মোৰ গাখীৰটো 60 টকা কিলোকৈ মই দি আছোঁ তো নিপুণ তোমাৰ এইটোলৈকেতো ঠিক আছে এতিয়া ধৰা আমি গাখীৰ বুলি ক'ব গ'লে তাৰপিছত আৰু কিছুমান টেকন'লজি এড কৰি গাখীৰৰ ফুড প্ৰডাক্টছ মানে যিটো আমি ধৰা বিভিন্ন ধৰণৰ প্ৰডাক্টছ আমি কৰিব পাৰোঁ মানে তুমি ধৰা গাখীৰলৈকে আমি এটা তুমি প্ৰফিট বা যিটো মাৰ্জিন তুমি কৰি আছা তাৰপিছত আজিকালি দেখা গৈছে যে গাখীৰৰ যিটো তোমাৰ প্ৰডাকশ্যন চেণ্টাৰ থাকে তাৰ পৰাই তোমাৰ ফুড প্ৰডাক্টছ বনাই আজিকালি ড্ৰাই ফ্ৰুটছ প্ৰডাক্টছ বনাই মাৰ্কেটত লৈ আছে আৰু সেইটো মই দেখা পাইছোঁ বা গম পাইছোঁ যে সেইটো এটা প্ৰফিটেবল বেছি হয় বহুত প্ৰফিটেবল গাখীৰতকৈ যেনেকৈ মোৰ দেন 3 টাইমছ প্ৰফিটেবল তো এইটোলৈ তোমালোকৰ তুমি কিবা চিন্তা এইটো অলৰেডি চিন্তা কৰিছোঁ মই কোম্পানী ভিজিট কৰিলোঁ তো ভাবি আছোঁ যে মানে 2023 ভিতৰতে এইটো ছেটআপটো মই ষ্টাৰ্ট কৰি দিম ইনভেষ্টমেণ্টটো অলমোষ্ট 70 to 80 লাখ ইনভেষ্টমেণ্ট হয় তাতে যেনেকৈ আপোনাৰ এইটো গাখীৰটো মিল্ক পাষ্টাৰাইজেশ্যন হ'ব তাতে যেনেকৈ -4 ডিগ্ৰীত ঠাণ্ডা আৰু 90 ডিগ্ৰীত গৰম হ'ব গোটেই প্ৰচেছটো 25 মিনিটছৰ ভিতৰতে হয় তো মিল্কটো তাতে যেনেকৈ আপোনাৰ বেক্টেৰিয়াটো থাকে বেক্টেৰিয়াটো কিল হ'ব এইটো খালি জাষ্ট মিল্ক পাষ্টাৰাইজেশ্যন এই মেচিনটোৰ বহুত কষ্টলি মেচিন হয় তাৰপিছতে আপোনাৰ যেনেকৈ এই ছেটআপটো ষ্টাৰ্ট কৰাৰ কাৰণে মিনিমাম যেনেকৈ আমাৰ ইয়াতে ইলেক্ট্ৰিচিটিৰ ছাপ্লাইটো ইমান ভাল নহয় আৰু আমাৰ যিটো টাউনত ভাল হ'লেও মানে আপোনাৰ ৰুৰালত ইমানখিনি ভাল নহয় আৰু ৰুৰালত হ'ব লাগিব যিহেতু মোৰ 35 বিঘা লেণ্ড আগতে মই কৈ দিলোঁ তো 35 বিঘা লেণ্ড মাৰ্কেটত পোৱা নাযায় তো য'ত লৈছোঁ তাতে কাৰেণ্টেৰ মেইন হ'ল তাতে এটা ছাপৰ্টিং এটা ডিজি এটা লাগিব তাৰপিছতে আপোনাৰ ইয়াৰ লগতে বাকী যি মিল্কবিলাক প্ৰচেছ যেনে পেকেটিঙৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছতে আপোনাৰ লেবেলিং এই পনীৰ মেকিং মেচিন তাৰপিছত আপোনাৰ দহি
তো সব এই বস্তুবোৰ এটা প্ৰচেছত যেনেকৈ 8টা মেচিন থাকে 8টা মেচিন লৈ কিনে আপোনাৰ 80 to 90 লাখ তো Budget আহিব। বাজেট আহি যায় হয় হয় তো এইটো কাৰণে তুমি প্ৰচেছ আৰম্ভ এইটো কাৰণে কিবা গভৰ্ণমেণ্টৰ ছাপোৰ্ট বা তেনেকুৱা কিবা ফেচিলিটি একচুৱেলি গভৰ্ণমেণ্টৰ পৰা যিবোৰ দিয়ে ইণ্ডিভিজুৱেলি মানুহৰ কাৰণে নিদিয়ে সেল্ফ হেল্প গ্ৰুপ কিবা এটা গ্ৰুপ যদি কৰে তেনেহ'লে তাক ছাপোৰ্টটো দিয়ে আচ্ছা আজিৰ দিনতে যেনেকৈ মই এইটো ফাৰ্মটো খুলিলোঁ গভৰ্ণমেণ্টৰ পৰা ভিজিট কৰিবলৈতো বহুত আহে পিকচাৰ উঠাবৰ কাৰণে বহুত মানুহে আহে এনেও মোৰ ফাৰ্মৰ পৰা মানে দেখা নাই বাট শুনিছোঁ যে ফটো উঠাই কিনে বহুতে স্ক্ৰিপ্টিঙো ল'লে বাট প্ৰেক্টিকেলি মই এই বস্তুটো মানে পিছতে খবৰ পালোঁ আৰু যে তো তাৰমানে দেখা গৈছে যে যিটো ফেচিলিটি বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো ছাবচিডি বা যিটো মানে পাব লাগে লোন থোন সেইটো ইণ্ডিভিজুৱেল ফাৰ্মৰ কাৰণে ইণ্ডিভিজুৱেল ফাৰ্মৰ কাৰণে এতিয়ালৈকে তুমি কোনো পোৱা নাই না অ'কে তো এইটোৰ বাহিৰে তুমি এতিয়ালৈকে ধৰা যিবিলাক তুমি কাম কৰিলা মানে ডায়েৰী ফাৰ্মলৈকে জড়িত হোৱাৰ পিছত তোমাৰ কিছুমান শুনিছোঁ যে তুমি কিছুমান ষ্টেট গভৰ্ণমেণ্টৰ পৰা এৱাৰ্ডো তোমালোকে পাইছা ষ্টেট গভৰ্ণমেণ্টৰ পৰা যেনেকৈ ডায়েৰী ফাৰ্মৰ পৰা যেনেকৈ ষ্টেট এই ডিষ্ট্ৰিক্টৰ ভিতৰত বেষ্ট ডায়েৰী ফাৰ্মাৰ এটা এৱাৰ্ড পালোঁ পাইছে অলৰেডি এইবিলাক পাইছে তো এই যে এৱাৰ্ডবিলাক যে পোৱা তাৰপিছত এই তোমালোকৰ ফালে এই গভৰ্ণমেণ্টৰ কোনো ফেচিলিটি নাই না গভৰ্ণমেণ্টৰ পৰা কোনো ফেচিলিটিজ ইভেন যেনেকৈ আপোনাৰ বহুত কিবা কিবি স্কিম আহি আছে এতিয়া কেইদিনমান আগতে আমি এটা জইণ্ট এটা সেল্ফ হেল্প গ্ৰুপ এটা খুলিলোঁ মানে আমাৰ যেই কেইজন ডায়েৰী ফাৰ্মাৰ আছে তো গোটেইকেইটা লৈ কিনি এই কোকৰাঝাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছিল অহাৰ পিছতে চব বস্তু চাই গ'ল তাৰ পিছতে ক'লে যে কিবা এটা গভৰ্ণমেণ্টৰ এই ষ্টেট গভৰ্ণমেণ্টৰ এটা কিবা স্কিম আছে সবাক দুটাকে গীৰ গাই দিব তো বাট আজিৰ দিনতে হৈ গ'ল 1 বছৰমান হৈ গ'ল খবৰ পাতি আৰু তুমি যিবিলাক তুমি কৰি আছা নিজা কেপাচিটি তুমি কামবিলাক কৰি আছা আৰু এতিয়া তুমি চোৱা তোমাৰ যিটো 4-5 ইয়াৰ্ছৰ যিটো তোমাৰ জাৰ্ণি যিটো তুমি ইনভেষ্টমেণ্ট কৰিলা তোমাৰ যিটো পৰিশ্ৰম তুমি দি আছা তোমাৰ লেবাৰ এটা তাতে ইনভলভ হৈ আছে কষ্টিং এটা আছে তো তোমাৰ প্ৰফিটটো কেনেকুৱা মানে তুমি তোমাৰ আৰু প্ৰফিটেবল তোমাৰ প্ৰফিটেবল মিছা হৈ লাভ নাই এইটো মানে যদি ভালদৰে কৰিব পাৰে তাৰমানে এটা বস্তু হৈ আছে আপুনি আজিৰ দিনতে যেনে আমি গাঁৱত গ'লে জানো যে প্ৰত্যেকৰ ঘৰতে দুটা এটাকে গৰু আছে হয় তো গৰু আছে মিনিমাম খালি তাৰ খোৱাৰ কাৰণে গাখীৰটো ওলায় বা মেক্সিমাম 1 লিটাৰ 1.5 লিটাৰ তাৰপৰা এটা মই তেতিয়া গৈছিলোঁ মোৰ ফ্ৰেণ্ডৰ তাত কৈছে যে মানে হিন্দীত তেখেতে কৈছিল যে কুছ কাম হতা হে মজবুৰি আৰু কুছ কাম হতা হে মজবুতি তো কৈছে যে মানুহে যিবোৰ মানুহে কৰি আছে এইবোৰ যিটো চাই আছা তো এইটো মজবুৰিত কৰি আছে যেতিয়া মজবুৰিত বস্তুটো কৰিব তেতিয়া তাৰ পৰা ইনকাম নাহিব যেতিয়া মজবুতিত আপুনি কৰিব তেতিয়া তাৰ পৰা আপোনাৰ ইনকামটো আহিব যেনেকৈ সিহঁতে 38 টকা গাখীৰ বিকাৰ পিছতো সিহঁতৰ প্ৰফিট 10 টকা 12 টকামান ওলাই আছে তো আমাৰ ইয়াতে আমি 60 টকাকৈ পাই আছোঁ তো এইটোৱেই মই ক'ব খুজি আছোঁ যে আজিৰ নৱপ্ৰজন্ম যদি চাকৰি চবেতো চাকৰি নাপায় আৰু বাকী যেটো সবৰে আজিৰ দিনতে যেনেকৈ মিনিমাম অকণমান ডাঙৰ বা পইচা হ'লেই ঠিকা তো তাৰ ভিতৰতে যেটা এগ্ৰিকালচাৰৰ ওপৰত গভৰ্ণমেণ্টে আজিকালি বহুত ছাপোৰ্ট দি আছে এগ্ৰিকালচাৰৰ ওপৰত আৰু বাকী ডায়েৰীৰ ওপৰতো দি আছে বাট আমাৰ অসমত বহুত কমকৈ পাই আছে যেটো বস্তু আপোনাৰ হাৰিয়ানা UP যেনেকৈ এটা সিহঁতে মানে হোৱাইট ৰেভুলেশ্যন এটা আনিলে এই বস্তুটো আজিলৈকে অসমত হোৱা নাই মই মিটিঙত গৈছিলোঁ যেতিয়া গিৰিৰাজ সিং ডাঙৰীয়া আহি ক'লে যে অসমত কেবিনেট মিনিষ্টাৰ তেখেতে আহি এটা কমিটমেণ্টে কৰিছিল যে মেইন বস্তু হৈ আছে যে প্ৰব্লেমটো আমি ফেচ কৰি আছোঁ প্ৰব্লেমটো হ'ল যে যেতিয়া আমি গৰুটোৰ AI কৰোঁ আৰ্টিফিচিয়েল ইনষ্ট্ৰুমেণ্টেশ্যন যেতিয়া কৰোঁ যেনেকৈ নেচাৰেল ব্ৰিডিং আৰু আৰ্টিফিচিয়েল তাতে যেটো চিমেণ্টটো যেটো ইউজ হয় তো চিমেণ্টটো আমাৰ মেক্সিমাম যেনেকৈ এই সাৰ গৰুৱে জন্ম হয় এতিয়া যেনেকৈ হৈ আছে সেক্সিড চিমেণ্ট আহিছে মাৰ্কেটত এই তেখেতে ডিক্লেয়াৰ কৰি গৈছিল যে অসমত আমি যিমান দিম সেক্সিড চিমেণ্ট যেটো মানে ফিমেলি প্ৰডাকশ্যন হ'ব যাতে এই যিমান সাৰ গৰুবিলাক হৈ আছে চব এই মানে বাহিৰত বাংলাদেশত গৈ আছে বা ক'ত গৈ আছে তো এই বস্তুটো যাতে এই বস্তুটো যাতে বন্ধ হয় তাৰ কাৰণে সব আমি ফিমেল
এই চেকচিট চিমেণ্ট অলৰেডি ইণ্ডিয়াত আহি গ'ল চেকচিট চিমেণ্ট আৰু চেকচিট চিমেণ্টৰ দামটো বহুত বেছি হৈ যায় বেছি আচ্ছা সাধাৰণ এজন কৃষকৰ ক্ষেত্ৰত এইটো এটা চিমেণ্টৰ দাম হৈ আছে আপোনাৰ চিমেণ্টৰ দাম 2500 2500 অঁ আৰু এটা দিয়াৰ পিছতো যে হ'ব বুলি এইটো গেৰেণ্টি নাই আচ্ছা তো মিনিমাম যেনেকৈ দুটা বা তিনিটা তুমি এতিয়া মাৰ্কেটত যেনেকৈ যিটো বিকি আছে 300 টকাকৈ তো এইটো 300 ক'ত আৰু 2500 ক'ত বহুত দিন ৰাতি ডিফাৰেঞ্চ তো তোমাৰ এতিয়া যিটো তুমি গাখীৰ ফাৰ্মিং তুমি কৰি আছা ডেয়াৰী ফাৰ্মিং তো এইটো মানে দেখা গৈছে তুমি ছেটিছফাইড আজিৰ দিনতে যদি মানুহৰ 10ৰ পৰা 15টা গৰু থাকে মিনিমাম 1 লাখ টকা ইনকাম কৰিব পাৰে মান্থলি মিনিমাম 1 লাখ টকা ইনকাম কৰিব পাৰে কিন্তু তাতে সিলেকশ্যনটো গৰু যেনেকৈ মই যেনেকৈ এটা ভুলটো কৰিলোঁ সিলেকশ্যনটো যে মিনিমাম আপুনি ভাবিব যে এটা গৰু মিনিমাম আমাৰ ৱেডাৰত 15 লিটাৰ হাইখিলাকে এটা গৰু গাখীৰ দিয়ে 100 লিটাৰ গাখীৰ মানে আপোনাৰ আজিৰ বজাৰত 60,000 টকা 6,000 টকা মাহতে 1,80,000 টকা আপোনাৰ তাৰপিছত এক্সপেণ্ডিচাৰ যেটো আছে ভালদৰে যদি মেইনটেইন কৰে এটা গৰু 300 টকা আপোনাৰ পাৰ ডে তাৰপিছত এক্সপেন্স খৰচা আছে তো যেতিয়া তুমি ষ্টাৰ্ট কৰিলা তুমি কিবা ট্ৰেইনিং লৈছিলা ক'ব পৰা বা এনি কাইণ্ড অফ মানে তোমাৰ বেছিক এটা আইডিয়া ল'বৰ কাৰণে ট্ৰেইনিং এটা ল'বৰ কাৰণে ট্ৰেইনিং মই ক'লোঁ আপোনাৰ NDRৰ পৰা এইটোৱে লৈছে তাৰপিছত বাহিৰা কোনো তাৰপিছত বাহিৰত ডক্টৰ ভূপতি হাজোৱাৰী তেখেতৰ এটা কাৰ্তিক আছাত গভৰ্ণমেণ্টৰ এটা ফাৰ্ম আছে তেখেতে মোক লৈ গৈছিল হয় মানে কণ্টিনিউ কৈ ক'ত আছা তো মই কৈছোঁ দাদা ঘৰতে আছোঁ কৈ ব'ল মোৰ লগতে তেখেতে মোক বহুত ইনস্পায়াৰ কৰিলে মানে ষ্টাৰ্টিঙত তেখেতে বহুত হেল্প কৰিলে মোক আচ্ছা আচ্ছা হয় তো এতিয়া মানে তুমি মোটামুটি যিটো ষ্ট্ৰাগল কৰি তুমি এটা ইষ্টাব্লিছ হ'ব পাৰিবা তোমাৰ বেছিক আইডিয়া আহি গ'ল কোনটো বেয়া হ'ব বা কোনটো ভাল হ'ব পাৰে এতিয়া বেছিক আইডিয়া আহি গ'ল যে কোনটো কৰিলে ভাল হ'ব তো এইটো ক্ষেত্ৰত তুমিও আজি ধৰা আমাৰ বড়োলেণ্ড বুকলি চেনেলত যে ষ্টাৰ্টআপ প্লাছ তুমি আহিছা তো তোমাৰ কিবা ছাজেশ্যন থাকিব যে তোমাৰ ফলত যদি কোনোবা আহে যে এনেকৈ গাইড ল'বৰ কাৰণে গাইড মানুহে একচুৱেলি ট্ৰেইনিংটো মই মানে ট্ৰেইনিংটো নোৱাৰোঁ বাট গাইডটো মই ভালদৰে মানে ক'ত আপুনি মাৰ্কেটিংটো কৰিব পাৰিব গাখীৰৰ ভাল ব্ৰিড ক'ত পাব গৰুৰ ভাল ব্ৰিড ক'ত পাব তাৰপিছত খোৱা খাদ্যটো কেনেকুৱা তাৰ ট্ৰিটমেণ্টটো কেনেকুৱা শ্বেডটো কেনেকৈ বনাব লাগিব মানে এজ এ কনচালটেঞ্চি হিচাপে মই এই বস্তুটো মই তুমি কৰি দিব পাৰিবা চ' এইটো ভাল কথা এটা তো নিপনৰ বিষয়ে আমি যেতিয়া এতিয়ালৈকে গম পালোঁ যে তেখেতৰ মাল্টি ডায়েৰী ফাৰ্ম যিটো কোকৰাঝাৰৰ ওচৰতে নিলগতে আছে তেখেতৰ যিটো বিজনেছ আজি 4-5 বছৰ ষ্টাৰ্ট হৈ গ'ল 3টা মানে গাড়ী লৈ তেখেতে আৰম্ভ ষ্টাৰ্ট কৰিছিলে এতিয়া তেখেতৰ এৰাউণ্ড অলমষ্ট 50 মানে প্ৰডাকশ্যন দিয়া গাড়ী লৈ তেখেতে তেখেতৰ এণ্টাৰপ্ৰেনাৰশ্বিপ ভালকৈ চলি আছে আৰু তেখেতে কোৱা মতে যে এইটো এটা মানে ভাল এটা ব্যৱসায় হ'ব পাৰে যদি কোনোবাই উদ্যোগী বা কোনোবাই যদি আমাৰ নিবনুৱা আছে বা আনএমপ্লয়ড আছে তেখেতসকলে চিন্তা কৰিব পাৰে এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে তো নিপন তোমাৰ এইটো মানে খুব শুভেচ্ছা থাকিলে তোমাৰ এই মাল্টি ডায়েৰী ফাৰ্মিঙৰ কাৰণে তুমি যিটো ফিউচাৰ প্লেনিঙত তুমি কৰিছা যে ফুড প্ৰডাকশ্যন মিল্ক প্ৰডাকশ্যন মই ভাবি আছোঁ তো এই বছৰতে মই ষ্টাৰ্টটো কৰোঁ সেইটো এটা খুব নতুন এটা উদ্যোগ হ'ব মই ভাবোঁ আমাৰ BTC বা আমাৰ BTR এলেকাত হয়নে তো শুভেচ্ছা থাকিলে এতিয়া মই আহিম তোমাৰ আৰু বেলেগ তোমাৰ কামত কাৰণে কথা পাতিম তুমি নিপন দেৱনাথ কাৰোবাৰ ঘৰত সাপ সোমাই গ'ল মানে লগালগ ফোন আহি গ'ল যে নিপনৰ ফোন নম্বৰ এটা আছে নেকি মোৰ এতিয়া যেনেকৈ কোকৰাঝাৰ টাউনত মোৰ নামটো চবেই নিপন বুলিয়েই জানে বাট কোকৰাঝাৰ যেনেকৈ কিছুমান এৰিয়াত মোৰ মানুহক ফোন কৰাৰ পিছত নামটো যিটো আহে মেক্সিমাম মানুহে ট্ৰুকলাৰত মোক স্নেকমেন বুলি আজিকালি আহিছে এইটো গম পাওঁ আমি তোমাক এইটো অলৰেডি এটা ভাল ডেপো এটা হৈ গৈছে তোমাৰ এই কোকৰাঝাৰ বুলি নহয় বিভিন্ন জেগাত তুমি গম পাওঁ যে নিপন মানে স্নেকমেন বুলি এজন আছে তো ভাল লাগে তো তোমাৰ এই যে স্নেক কেচিং যিটো তোমাৰ এটা মানে দুঃসাহসিক এটা এডভেঞ্চাৰাছ মানে তুমি ক'ব গ'লে এটা হবি তুমি বাছি লৈছা হয়নে সেইটো তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা কিয় ভাবিলা যে মই এইটো লগত জড়িত হ'ব লাগে ভেৰি গুড কুৱেশ্যন তো মই 1998 মোৰ HSC মানে মেট্ৰিক পাছ কৰিলোঁ 98ত মেট্ৰিক পাছ কৰাৰ পিছতে মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত পঢ়ি আছোঁ তাৰ লগতে মই NCC যেতিয়া কৰোঁ তেতিয়া আমাক এটা ধুবুৰীত এটা ট্ৰেইনিঙত লৈ গ'লে ট্ৰেইনিঙত লোৱাৰ পিছত তাতে বৰ্মন ছাৰ বুলি এজন আছিলে তো স্নেকৰ ওপৰত এটা টপিক্সেই আছিল আমাৰ সাপৰ ওপৰত তো টপিক্সটো থকাৰ পিছতে
NCC ক্লাছৰ পৰা তাতে 15 দিনমান ট্ৰেইনিং কৰাৰ পিছতে তো তেতিয়াৰ টাইমতে আমাৰ মোবাইলত ইণ্টাৰনেট নাছিল নাছিলে তো কোকৰাঝাৰ তাতে 10 টকা মানে সাপৰ কি চাপ কোনটো ভেনমাছ স্নেক কোনটো নন ভেনমাছ স্নেক এইটো জানা নাছিলোঁ 20 টকা 25 টকা দি কিনি চাইবাৰ কেফেত বহি খালি স্নেকটো মাৰোঁ তো স্নেক মাৰাৰ পিছতে অলপমান গেজেট তাৰ পৰা পালোঁ তেতিয়া আমাৰ ইয়াতে কিতাপো ইমানখিনি থাকিলেও মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত নাছিলে হয় তো যেতিয়া মানে মোবাইলটো ইণ্টাৰনেট বহুত ভালকৈ আহি গ'ল আমাৰ ইয়াতে ইণ্টাৰনেট তেতিয়াৰ পৰা আমি মানে চাপ তেতিয়াৰ পৰা 99ৰ পৰাই মই সাপ ধৰোঁ সাপ ধৰাৰ পিছতো এই কৌশলটো টেকনিকটো কি আছে কৰবা তোমাক শিকাও নাই তুমি নিজাকে তুমি বস্তু শিকিলা যে মই এনেকৈ ধৰিব লাগিব এনেকৈ ধৰিব লাগিব মই নিজকে শিকালোঁ খালি তেখেতে একটা মানে টপিকছ এটা দিছিল যে কোনটো ভেনমাছ স্নেক আৰু কোনটো নন ভেনমাছ স্নেক আচ্ছা খালি জাষ্ট আইডেণ্টিফিকেশ্যন অফ স্নেক ইমানখিনি দিছিল সাপৰ পৰা মানে আমাৰ যেটো মানুহে যেনেকৈ আমাৰ পৃথিৱীত জীয়াই আছে সাপৰো এইটো জীয়াই থকাৰ এটা অধিকাৰ আছে তো এইটো লৈ কিনি এটা জাষ্ট 15 মিনিটছৰ এটা টপিকছ আছিল এই টপিকছৰ পৰা যেনেকৈ NCCটো বাৰু পিছতে মোৰ মানে চাৰ্টিফিকেট নাপালোঁ বাট সাপ লৈ কিনি মই মানে গোটেইটো ইয়াতে সোমাই গ'লোঁ তাৰমানে তোমাৰ যিটো স্নেক কেচিং যিটো তোমাৰ কেপাচিটি বা টেকনিক তুমি নলেজ শিকিছা নিজাববীয়াকৈ তুমি এইটো আয়ত্ত কৰিছা তোমাৰ বেলেগৰ পৰা ট্ৰেইনিং তুমি লোৱা নাই ট্ৰেইনিং লোৱা নাই আৰু ডাঙৰ কথা হ'ল যে কোকৰাঝাৰত এই আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত তেখেতৰ ওচৰতো কোনো মানে ট্ৰেইন পাৰ্চন নাই য'ত আপোনাৰ ট্ৰেইনিং দিব বুলি তো যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টত সাপ সোমায় তো ফাৰ্ষ্ট কল নিকম দেৱনাথ তো এই আজি তোমাৰ এই যে মানে 99 98ৰ কথা তুমি পাতি আছা আজি যেতিয়ালৈকেতো বহুত এটা এতিয়ালৈকে যেনেকৈ সিহঁতৰ ৰেকৰ্ডত যেনেকৈ মোৰ দেন 1500 স্নেক মই ৰেস্কিউ কৰিছোঁ আচ্ছা মানে এজ পাৰ দি মানে গভৰ্ণমেণ্ট ৰেকৰ্ড বাট মোৰ ৰেকৰ্ডত যেনেকৈ কিছুমান বস্তু সিহঁতৰ তাত জমা দিয়া নাই তাৰ লোকেল এৰিয়াতে আমি এৰি দিলোঁ আচ্ছা তো তোমাৰ এই যে তোমাৰ স্নেক কিচিঙৰ তোমাৰ যে এটা দুঃসাহসিক এটা তুমি হবি বাছি লৈছা তাতে কেতিয়াবা তোমাৰ এক্সিডেণ্ট কিবা হৈছে নে কেতিয়াবা তোমাৰ হৈছে তোমাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ কিবা এইটো মেক্সিমাম যেনে সাপ ফুটিছে বিষাক্ত সাপ আৰু নন বিষাক্ত সাপ ক'ব লাগে মানে আগতে যেনেকৈ জানা নাছিল কোনটো ভেনমাছ নে কোনটো নন ভেনমাছ নে তাৰ পিছতে যেনেকৈ আমি গম পালোঁ তো যেতিয়া গম পালোঁ তেতিয়া ভাবিলোঁ যে মানে এই সাপটোতো মই এনেকৈ মানে ইমান ভাল টেকনিক তেতিয়া দিনতে ইমান টেকনিক জানা নাছিলোঁ মানে যেনেকৈ ধৰিব লাগে কিছুমান ইউটিউব বা বাকী এইবোৰ চাই কিনি মই ধৰিলোঁ তাৰপিছতে এতিয়া যেনেকৈ মই এটা টিম বনাই লৈছোঁ 5জন 6জন কোকৰাঝাৰত য'ত আজিৰ ইয়াতেও মই এই যে কল আহি আছে এইটো স্নেকেৰে কল হয় ফোন আহি আছে স্নেকেৰে কল হয় এইটো তো কালিৰ পৰাই আহি আছিল মই কৈছিলোঁ যে ৰাতিপুৱা যাম বাট এই প্ৰগ্ৰামটো আমাৰ একদিন ডিলে হৈ গ'ল সেইকাৰণে মই ভাবিছোঁ যে ৰাতিপুৱা একো ফোন পিক আপ নকৰোঁ আগতে প্ৰগ্ৰামটো হ'ব তাৰপিছতে মই তো তোমাৰ যিটো ক'লা যে কেনে স্নেক বাইটিঙৰ কিবা এক্সপিৰিয়েঞ্চ তোমাৰ স্নেক বাইটিং যেনেকৈ চিৰিয়াছ বাইটিং হোৱা নাই তো যেনেকৈ মই যেতিয়া চাপ ধৰিবলৈ যাওঁ মেক্সিমাম যেনেকৈ এতিয়ালৈকে মোৰ 8বাৰ 10বাৰ মোৰ স্নেক বাইট হ'ল নন ভেনমাছ মানুহে একচুৱেলি এইটো ভুল কৰে যে কোনটো মানে কমন পিপুলে বহুত কমকৈ জানে যে কোনটো স্নেক ভেনমাছ আৰু কোনটো নন ভেনমাছ মানে আমাৰ ইয়াতে ভাৰতবৰ্ষৰ ভিতৰত মানে যিটো ডাটা আহিছে তাতে 60,000 মানুহ গোটেই এটা ইয়াৰত মানুহে স্নেক বাইটিং কেছতে মৰি আছে তো মৰাৰ পিছতে মেক্সিমাম যেনেকৈ 5 to 10% স্নেক এই সাপে ভেনমাছ স্নেক বাকী যিবোৰ হৈ আছে চব মানে হাৰ্ট এটাক মানে পেনিক কিন্তু মই এইটোই ক'ব বিচাৰোঁ যে সাপ যেতিয়া ফুটে সাধাৰণ মানুহে নাজানে যে এইটো কোনটো ভেনমাছ কোনটো গোটেইকেইটা আমি ভেনমাছ ভাবি কিনি মানে ফাৰ্ষ্ট আমাৰ ডক্টৰৰ তাত যাব লাগিব তোমাক মই অলপ সুধিব বিচাৰিম সাপ যিটো আছে স্নেক্স আমাৰ পৃথিৱীত থকাটো কিমান প্ৰয়োজন সাপৰ প্ৰয়োজনীয়তাটো বহুত বেছি তাৰমানে আপোনাৰ এটা চিম্পুল এটা উদাহৰণ মই দি আছোঁ নিগনি এটা নিগনি মাহতে ধৰিব নোৱাৰিব ভাবিব নোৱাৰিব 40 কিলোমান এইটো আমাৰ যেটো কৰ্ক বা সিডছটো এইটো নষ্ট কৰে আচ্ছা এটা নিগনি বছৰত 3বাৰ পোৱালি দিয়ে এটা নিগনি এভাৰেজ 10ৰ পৰা 15টা মান পোৱালি দিয়ে তো যেটো আমাৰ ডাটা আছে ডাটাত 40% আমাৰ শস্য তেখেতে ধ্বংস কৰি দিয়ে মানে নিগনিবিলাকে নিগনি আৰু সাপৰ মেইন মানে
এই প্ৰিয় খাদ্যটো হৈ আছে নিগনি। নিগনি সাপে নিগনি খাবলৈ হয়। এইটো বেলেঞ্চিং যেতিয়া যদি সাপ মৰি যাব তেনেহ'লে আমাৰ খাদ্যৰ অভাৱ হৈ যাব। খাদ্যৰ অভাৱ হৈ যাব, এইটো এটা কাৰণ। এইটো এটা কাৰণ। তাৰ পিছতে আপোনাৰ মেডিচিনৰ ক্ষেত্ৰতে যেনেকৈ সাপ, যেনেকৈ আমাৰ ভিতৰত যিবোৰ সাপ পাওঁ তাৰ ভিতৰতে দুটা, এটা নিউৰোটক্সিন, এটা হিমোটক্সিন। আচ্ছা, নিউৰোটক্সিন সাপটো হৈ আছে আপোনাৰ কোব্ৰা, মানে আমাৰ ইয়াতে যেনেকৈ সাপৰ যিটো এণ্টিভেনমে যিটো হয় বিগ 4 বুলি আমি কওঁ, বিগ 4ৰ ভিতৰত যেনেকৈ আপোনাৰ এটা কোব্ৰা স্পেচিছ আহি গ'ল, এটা আপোনাৰ ভাইপাৰ আহি গ'ল, এটা আহি গ'ল আপোনাৰ এই কমন কেৰেট। কমন কেৰেটটো হৈ আছে, চৰি কেৰেট এটা স্পেচিছ আৰু যেনেকৈ আমাৰ কমন কেৰেটৰ ভিতৰত যেনেকৈ ব্লেক কেৰেটটো আমাৰ সচৰাচৰ আমাৰ ইয়াতে নাপাওঁ, মানে আমাৰ কোকৰাঝাৰত নাই আৰু। তো বাকী যেনেকৈ আমাৰ কেৰেট ফেমিলিৰ ভিতৰত য়েলো আৰু ব্লেক যিটো আপোনাৰ সাংখিনী বুলি আমি কওঁ, কোনোবা যেনেকৈ লাভ লোকচান বুলি কয়। তো এই সাপটো 4 সাপ দি কিনি এটাই মেডিচিন বনায়, এইটো যেটো মানে আমাৰ মানে এণ্টি স্নেক বাইটিং পলিভেনম হয়। তো এই যে তুমি কৈ আছা যে তোমাৰ যিটো এতিয়ালৈকে তোমাৰ এক্সপিৰিয়েঞ্চ তোমাৰ স্নেক বাইটিং হ'ল বা তোমাৰ এতিয়ালৈকে তুমি নিজে কৰি আছা, ইমান তোমাৰ ৰেকৰ্ড আছে, এৰাউণ্ড 1500 তুমি স্নেক মানে তোমাৰ এজ পাৰ ৰেকৰ্ড তোমাৰ আছে, ইয়াৰ বাহিৰে তোমাৰ বহুত স্কেচিং কৰিছা হয়নে? তো এই আমাৰ যিটো স্নেক বাইটিঙত তুমি ক'লা যে সাপৰ কিমান জৰুৰী আছে, আমাৰ এই পৃথিৱীৰ সাপ জীয়াই থকাটো খুব জৰুৰী হয়, কিন্তু দেখা যায় কি আমাৰ কমন মানুহবিলাকে, জেনেৰেল মানুহবিলাকে যদি সাপ দেখা পায় তাক লগে লগে মাৰি পেলায়। এতিয়া এই বস্তুটো বহুত কমিছে। এই বস্তু যেনেকৈ আমি এটা মিছন লৈ কিনি কাম কৰি আছিলোঁ 2012ৰ পৰা, মোৰ হাতত যেনেকৈ মই আগতে অকলে কৰি আছিলোঁ, অকলে কৰি থকাৰ মই যেনেকৈ টাইমটো বহুত কমকৈ দিব পাৰিছিলোঁ। তো এতিয়া যেনেকৈ আমাৰ টিমতে 5-6জন মান ল'ৰা আহি গ'ল। তো আৰু মোক ইনস্পায়াৰ হৈ কিনি যেনেকৈ কিছুমান বাহিৰত যেনেকৈ টিমবিলাক হৈ গ'ল, ক'ত গোসাইগাঁও, ছাপৰ্ট গ্ৰাম, তো এইপিনে বহুত কেইটামান টিম হৈ গ'ল আমাৰ থ্ৰু FB, ফেচবুক থ্ৰু দি। তো এই ল'ৰাবিলাকে যেনেকৈ কণ্টিনিউ আমি যেনেকৈ 365 দিনৰ ভিতৰত ধৰি লওক 280 দিন চাপৰ কল পাওঁ। তাৰমানে এতিয়া মানে তুমি তো এতিয়া যেনেকৈ এটা এৱাৰনেছ এটা আহি গ'ল পাব্লিকৰ, যেনেকৈ চাপ ওলোৱা মানে নিপন দেৱনাথক মাতা বা আমাৰ টিমক যি ল'ৰাবিলাক আছে তো সিহঁতক মাতা। তো আজিৰ দিনতে ছাপোজ ধৰক যে 280টা বা 200টা চাপ যদি আমি যদি ৰেস্কিউ কৰোঁ, তো আজিৰ দিনতে যদি আমি যদি এইটো নকৰিলে এই চাপৰ ভিতৰত যেনেকৈ 280টাৰ ভিতৰত ধৰি লওক যে 100টা চাপেক মানুহে মাৰি পাৰিলেহেঁতেন, আৰু নহ'লে ইয়াৰ ভিতৰত চাপতো 8-10টা মানুহক মাৰি তো এই বস্তুটো আজিৰ দিনতে যেনেকৈ চাপ সোমালে তাৰমানে কলটো আমাৰ মানে কণ্টিনিউ এই হেৰিটো মানে এতিয়া গুগলত চাৰ্চ কৰিলেও আমাৰ ইয়াতে যেনেকৈ এই আমাৰ কোকৰাঝাৰৰ 4-5জন ল'ৰাৰ নাম্বাৰ উইথ নেম নাম্বাৰটো আহি যায়। তো এতিয়া তুমি যিটো কৈ আছা যে আমাৰ যিটো স্নেক বাইটিঙৰ যিটো মানে সংখ্যা, তো তেতিয়া কমিব লাগে, মানে আগৰ যিটো তুলনাত বহুত কমিছে। তো আগতে যেনেকৈ আমাৰ কোকৰাঝাৰততো এণ্টিভেনমো নাছিল, যেতিয়া আমি বঙাইগাঁও লোৱাৰ আছামত যিমান পেচেণ্ট আছিল আৰু তাতে ৰেটটো ভাল, মানে যিমান মানুহ পঠাইছোঁ 100% অলমষ্ট ৰিকভাৰী হৈ আহিছে। তো এতিয়া RNB চিভিল হস্পিটেলত আহিছে। তো RNB চিভিল হস্পিটেলত অহাৰ পিছতেও মানে এটা কাহিনী আছে। তো ইয়াতে আমাৰ DC ছাৰ আছিল তেতিয়া কোকৰাঝাৰতে, আজিৰ পৰা 5-6 বছৰমান আগতে। তো DC ছাৰ তাত বাংলোত সাপ সোমাইছিল। সাপ সোমোৱাৰ পিছতে মোক কণ্টিনিউ ফোন কৰি আছে। মই তেতিয়া তাৰ একদিন আগতে ফকিৰাগামৰ এজন পেচেণ্টে ঢুকাল স্নেক বাইটিঙত। কোকৰাঝাৰত তেতিয়া এণ্টিভেনম নাই। তো এণ্টিভেনম নাথাকাৰ পিছতে মই ভাবিছোঁ ইমান ডাঙৰ মানুহৰ ঘৰত যেতিয়া সোমাব তেতিয়াই আহিব। তো মই স্নেকটো ৰেস্কিউ কৰিলোঁ। ৰেস্কিউ কৰাৰ পিছত মই এটা মানে ক'ব নাপায় আৰু, তো মই ক'লোঁ যে যেতিয়া ডাঙৰ মানুহক যেতিয়ালৈকে চাপে নখুটে তেতিয়ালৈকে আমাৰ ইয়াতে নাহিব, মানে এণ্টিভেনমটো পোৱা নাযাব। তো তেতিয়া DC ছাৰে ক'লে যে কৈছে যে মই দেৱনাথ, মই কিমান দিন কোকৰাঝাৰত থাকোঁ নাথাকোঁ এইটো নাজানো, বাট এটা কমিটমেণ্ট তোমাক দি আছোঁ যে 30 ৱৰ্কিং ডেজৰ ভিতৰত তো মই এণ্টিভেনমটো এভেইলেবল কৰাম কোকৰাঝাৰত। এতিয়া এটা ভাল খবৰ যে কোকৰাঝাৰ RNB চিভিল হস্পিটেলতো এণ্টিভেনমৰ যিটো ব্যৱস্থা অলৰেডি কৰা আছে। এনি কাইণ্ড অফ ইমাৰ্জেঞ্চি ক্ষেত্ৰত যদি সাপে কামুৰিছে কাৰোবাক, কোকৰাঝাৰ RNB চিভিল হস্পিটেলত আহিলে এই সেৱাখিনি আপোনাৰ ৰোগীক আৰোগ্য কৰি আৰু লৈ যাব পাৰিব। ছেকেণ্ড থিং হৈ আছে যে চাপে খুটিলে, যেনেকৈ চাপে কামুৰিলে মানুহৰ এটা যেনেকৈ ধাৰণা যে আপোনাৰ এই গাঁঠি দিব লাগিব, তো এইটো যেনেকৈ
এনেকুৱা কেছ হ'ল যে মানুহটো বাচি গ'ল কিন্তু হাতটো কাটিবলগীয়া কাটিব লগা হৈ গ'ল অঁ আচ্ছা তাত মানে ব্লাডটো ক্লট হৈ গ'ল ব্লাড ক্লটিং হৈ গ'ল ব্লাড ক্লট হৈ গ'ল তো হাতটো ভাল হ'ল মানুহটো ভাল হৈ গ'ল হাতটো পেৰালাইচিছ হৈ কিনে হাতটো তো নিপন তুমি কি ক'ব বিচাৰিছা যদি কাৰোবাৰ স্নেক বাইটিং হয় স্নেক বাইট যদি হয় তাক সাপোজ কি কৰিব লাগিব ইনিচিয়েলি তেখেতে কেনেকৈ হস্পিটেললৈ যাব লাগিব ইনিচিয়েলি তাতে জাষ্ট খালি চাবোনে ভালকৈ ধুৱাই দিব ধুৱাই দিব লাগিব অঁ ধুৱাই দিয়াৰ পিছত তাক মানুহটোক পেনিক হ'বলৈ দিয়া দিব নালাগে নালাগে। পেনিক হ'বলৈ দিয়া নাযাব তাৰ লগতে আপোনাৰ ক্ৰেপ বেণ্ডেজ দি কিনি যেনেকৈ এটা মানে ৰেপিং হ'ব ৰেপিং হ'ব এইটো কাপোৰৰে হ'ব পাৰে অঁ কাপোৰ হ'ব পাৰে জাষ্ট মানে আৰু এটা লোৱাৰ পৰ্চনত ৰাখিব লাগিব লোৱাৰ পৰ্চন অঁ লোৱাৰ পৰ্চনত যাতে আপুনি এইটো ওপৰত যাব নালাগে যাতে আপোনাৰ মূৰলৈকে নাযায় মেইন বস্তুটো হৈ আছে যেনেকৈ আপোনাৰ ধৰক যে এটা পানীত যদি 2 ফুটমান উজলা দি দিয়ে তাৰ পৰা যেনেকৈ মই উজলাটো ডাইৰেক্ট কৰিব নোৱাৰোঁ একবাৰ বিষ যদি আপোনাৰ যদি তাতে যদি Poison সোমাই গ'লে তাতে- ইনজেক্ট হৈ গ'ল তাৰ পৰা আমি যেনেকৈ চাকিং কৰি বা টানি মুখ দি বহুতে টানি বহুতে টানে সেইটো অঁ এইবোৰ মানে impractical কথা তাৰমানে। ইমপ্ৰেক্টিকেল কথা তো এইবোৰ দি কাম নহ'ব তাৰমানে তো যাব যাব লাগে লাগিব যে কামোৰাৰ লগে লগে সেইখিনি চাফা কৰি দিব লাগিব আৰু অলপ জাষ্ট কৰি অলপ বেণ্ডেজ টাইপ অঁ, কৰি মেলি যদি হাতত যদি কিবা যেনেকৈ ব্ৰেচলেট মেক্সিমাম ভৰিতে কামোৰা যায় ভৰি দেখা গৈছে। আৰু হাত। হাততে কামোৰে হয় যদি ব্ৰেচলেট থাকিলে কিয়নো তাত যেনেকৈ চুৱেলিং ষ্টাৰ্ট হৈ যাব আচ্ছা ব্ৰেচলেটে খুলি দিব অঁ লাগিব ব্ৰেচলেটটো খুলি দিবলৈ আঙুঠি থাকিলে আঙুঠি খুলি দিব লাগিব লাগিব। যদি ভৰিত থাকে যেনেকৈ পাৰটো খুলি যাব এই কাৰণে পেনটো মানে কাটি দিব লাগিব অঁ ফুলাটো মানে ফুলাটো পয়জনাছ স্নেক যেতিয়া হ'ব চাৰিওপিনে আপোনাৰ এটা যেনেকৈ ৰেড কালাৰৰ এটা মাৰ্ক আহি যাব আচ্ছা ৰেড কালাৰৰ মাৰ্ক আৰু তাতে যেনেকৈ জিপটো ভিতৰৰ পিনে যাব চকুটো বন্ধ হৈ যাব হৈ যাব অঁ এনেকুৱা হ'লে বমিটিং আহিব কিমান দেৰি লাগে কিন্তু মানে biting হোৱাৰ পিছত? এক ঘণ্টা যিটো হৈ আছে এইটো আমি কওঁ যেনেকৈ গল্ডেন আৱাৰ আচ্ছা 1 আৱাৰ্ছ 1 ঘণ্টা যিটো টাইম থাকিব 1 ঘণ্টা গল্ডেন আৱাৰ এইটো টাইমৰ ভিতৰতে আমাৰ গোটেইখিনি কামটো কৰিব লাগিব 1 ঘণ্টাৰ ভিতৰতে আমি হস্পিটেল আহি পাব লাগিব অঁ তাৰ ভিতৰত তাতে যেনেকৈ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰি দিব লাগিব যাব লাগিব তো তোমাৰ এনেকুৱা কিবা এক্সপিৰিয়েঞ্চ হৈছে নেকি তুমি নিজাকে কোনোবা এজন পেচেণ্টক তুমি তেনেকুৱা হস্পিটেলত লৈ গৈছা বহুত তেনেকৈ এই ক্ষেত্ৰত তোমাৰ কিমান টাইম মানে ডক্টৰ তাতে এইটো যোৱাৰ পিছত যেনেকৈ কিমান সময় লাগে তেখেতক ইনজেকশ্যনটো দিবৰ কাৰণে একচুৱেলি তেতিয়া মই কোকৰাঝাৰ হস্পিটেল RMC চিভিলত দুটা পেচেণ্টক মই পঠাইছিলোঁ বাট মই পেচেণ্টৰ লগতে মই নিজে গৈছিলোঁ এই হেৰিত এই আপোনাৰ লৱাৰ আছাম হয় তো যেতিয়া যেতিয়া হেৰি আমি আগতে অভাৰ ফোনতে কৈ থাকোঁ সিহঁতে তলতে একদম ষ্ট্ৰেচাৰ লৈ কিনে ৰেডি ট্ৰিটমেণ্ট ষ্টাৰ্ট এই ক্ষেত্ৰত আমি অলপ আগুৱাকৈ ইনফৰ্ম কৰি ৰাখিব ইনফৰ্ম কৰি থৈ দেৰি দিওঁ যে কৰিব আমি নোৱাৰি স্নেক বাইট পেচেণ্ট লৈ কিনে আমি গৈ আছোঁ আছে ঠিক আছে তো সেই ক্ষেত্ৰত মানে পেচেণ্টবিলাক লৈ যাব ৰিকভাৰী হৈছে তেখেতে ভাল পায় হয় তো এইবিলাক বস্তু আমি দুটামান বস্তু গম পালোঁ যে যেতিয়া স্নেক বাইটিং হয় পেনিক হ'ব হয় তো আমি যেতিয়া তুমি তোমাৰ যিবিলাক আমি গম পালোঁ যে তোমাৰ স্নেক বাইটিং হোৱাৰ পিছত মানে উইদিন এ আৱাৰ আমাৰ 1 ঘণ্টাৰ ভিতৰতে এই ট্ৰিটমেণ্টখিনি আৰম্ভ এই গল্ডেন আৱাৰ যিটো কয় তাৰপিছত যদি দেৰি হৈ যায় চাপ'জ কাৰোবাৰ 2 ঘণ্টা হৈ গ'ল তাৰমানে এইটো হয় গাঁৱলীয়া এলেকা আছে য'ত নেকি ধৰক বাইটিং হোৱাৰ পিছত গাড়ী ব্যৱস্থা কৰিলে কিবা আহি যোৱাতে তাত 2 ঘণ্টা 3 ঘণ্টা লাগি গ'ল এই ক্ষেত্ৰত তেতিয়া যেনেকৈ মানে চান্সেছটো বহুত কম হৈ যায় কম হৈ যায় 1 ঘণ্টা যিটো গল্ডেন আৱাৰ এইটো টাইমৰ ভিতৰতে যেনেকৈ আমাৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব লাগে আৰু এটা কথা যেনেকৈ চব মানুহৰ ইমিউনিটিটো ছেম নাথাকে কাৰোবাৰ তো কিছুমান যেনেকৈ চাপটো কিমানখিনি মোক ইনজেক্ট কৰিলে আৰু মোৰ বডিৰ পাৱাৰটো কিমানখিনি সেইটো ডিপেণ্ড এইটোৰ ওপৰতো ডিপেণ্ড কৰে কিছু ক্ষেত্ৰত দেখা যায় যে ইনজেকশ্যনটো চাপৰ যিটো ইনজেক্ট কৰে মানে কিছুমান যেনেকৈ চাপ যেতিয়া মানে চাপৰ যেনেকৈ গোটেই এৰিয়াটো চাপৰে এৰিয়া হয় একচুৱেলি আমি আহি কিনি তেখেতৰ এৰিয়াটো আমি লৈ লৈছোঁ চাপৰ এৰিয়াটো আমি লৈছোঁ ক'ব গ'লে তো এইটোৱেই হৈ আছে তো এতিয়া চাপে যেনেকৈ আমাক ক'ত চাপ এটা আছে ইয়াতে চাপ ফাৰ্ষ্ট যেনেকৈ ৱাৰ্ণ কৰিব আপোনাক এইটো মোৰ ঠাই আপুনি ইয়াতে নাহিব কি ধৰণৰ ৱাৰ্ণ মানে কি ৱাৰ্ণ মানে সিহঁতে যেনেকৈ তাৰ চাউণ্ডটো কৰিব আচ্ছা আচ্ছা সিহঁতে চাপ যেতিয়া বাইট কৰিব হ'লে এটা হাতটো চাপৰ যিটো আছে হুডটো পিছফালে ল'ব নহ'লে এনেকুৱা পজিশ্যনত থাকি কিনি ৱাৰ্ণ কৰি দিব চাপটো যিহেতু মোৰ ঠাই আপোনাৰ আহিব নালাগে আচ্ছা আচ্ছা চাপে এইটো ৱাৰ্ণ আৰু পিছতে যেতিয়াও আমি যাওঁ তাৰপিছতে চাপে ফাৰ্ষ্ট যেনেকৈ বাইট নকৰে ড্ৰাই বাইট কৰিব আপোনাক যেনেকৈ বীজটো ইনজেক্ট চাপৰো বীজটো দৰকাৰ তাৰমানে চাপ যেতিয়া এটা আজিৰ দিনতে এটা ফেটি চাপ যদি এটা বস্তু এটা খাব খোৱাৰ পিছতে যেটো তাৰ নিউৰোটক্সিনটো এইটো দি কিনে তাৰ পেটত এইটো ডাইজেষ্ট হ'ব আচ্ছা আচ্ছা আচ্ছা
যদি চাপৰ বীজ নাথাকে নাথাকে। যেনেকৈ আমি মানে বহুত টিভিত বা চিৰিয়েলত এনেকৈ বহুত কিবা কিবি পালোঁ বা সৰুৰ পৰাই আমাৰ এটা ধাৰণা হৈ গ'ল যে চাপৰ কিবা মণি থাকে হয়। তো ভুল ধাৰণা যেনেকে- এটা আছে। এইটো এটা ভুল ধাৰণা আছে যেনেকৈ বাকী জীৱ জন্তুৰ নিচিনা সাপো এটা জীৱ জন্তু তো মানে আৰু চবচে মানে চাপৰ যেনেকৈ আপোনাৰ ব্ৰেইন যদি কওঁ তো চবচে বেছি মানে কম মানে ব্ৰেইনটো চবচে বেছি কম চাপৰে সাপৰ কম ব্ৰেইন কম আছে তাৰমানে চাপৰ কিবা এটা চাপ ইয়াতে আছে হয়। কিবা এটা আপুনি অবজেক্ট এটা দি দিলে তাতে বাইট এইটো লোহাও হ'ব পাৰে আপোনাৰ ভৰিও হ'ব পাৰে সি বাইটিং কৰি দিব সি বাইটিং কৰি দিব চাপটো কামুৰি দিব আচ্ছা তাৰ প্ৰটেকশ্যনৰ কাৰণে তাৰ প্ৰটেকশ্যনৰ কাৰণে মানে চবচে বেছি ভয় মানুহতকৈ চবচে বেছি ভয় চাপে যেনেকৈ তো মেক্সিমাম দেখা যাব হয়তো এনেকুৱা হৈছে যে ভয়ৰ কাৰণে মাৰি দিছে ভয়ৰ কাৰণে মেইন ভয়ৰ কাৰণে সেই চাপৰ নিজকে- যেনেকৈ নিজক বচাব চাপৰ যেনেকৈ মানুহে কয় যে বা ফিল্মতে চাইছোঁ যে পুনৰ জন্মৰ বদলা লোৱা এইবিলাক একো নাই এইবোৰ একো নাই চাপ মানুহক চিনি চিনি যে তাক খুটিব এইবোৰ ইমান বস্তু brain একো নাই, নাই নাই। এইবোৰ মানে মানে এইটো চব মিছা কথাই আছে মিছাৰ কথাই তো এতিয়া এটা ভাল কিছুমান বস্তু খুব ভাল ডিছকাশ্যন হৈ আছে যে সাপ কামোৰাৰ পিছত কি কি কৰিব লাগিব তাৰ আগতে তুমি ক'লা যে চব গোটেই সাপে কিন্তু আপোনাৰ মানে বিষাক্ত নহয় পয়জনাছ নহয় পয়জনাছ অসমত যিবোৰ চাপ আছে চাৰিবিধ চাপেই পয়জনাছ আছে চাৰিবিধ অনলি অনলি চাৰিবিধ চাপ ইমান ইমান প্ৰজাতিৰ ভিতৰত যেনেকৈ 260 270 ভিতৰত অনলি চাৰিবিধ মানে 1% নহয় 1%ও নহয় যেনেকৈ আপোনাৰ চবেই মানুহে কোবৰা বুলি বা কোনোবা মানুহে ফেটি বুলি কয় তো এইটো চাপটো বিষাক্ত হয় তাৰপিছত যেনেকৈ ফেটিৰ যেনেকৈ এটা কিং কোবৰা আছে কিং কোবৰা এইটো কেছটো মানে বাইটিং কেছটো ৰেয়াৰ বাইটিং নকৰে আচ্ছা চাপৰ যেনেকৈ তাৰ ভেনমটো মেক্সিমাম ওলায় বাট বাইট নকৰে আচ্ছা তাৰ নিজৰ চাপ তাৰ প্ৰিয় খাদ্যটো চাপে হয় সি চাপে খায় আচ্ছা তাৰপিছত যেনেকৈ আপোনাৰ আছে ভাইপাৰ প্ৰজাতিৰ চাপটো যেনেকৈ চন্দ্ৰবোৰা আমি কওঁ ৰাছেল ভাইপাৰ আমাৰ ইয়াতে কম তাৰমানে এইটো ডেন্স ফৰেষ্টত থাকে আৰু এটা হৈ আছে আপোনাৰ কেৰেট চাপ যেনেকৈ এটা ব্লেক কেৰেট হ'ব পাৰে কমন কেৰেট আৰু আপোনাৰ বেণ্ডেড কেৰেটটো যেনেকৈ হৈ আছে আপোনাৰ হালধীয়া ক'লা তো এইটো এইকেইটা চাপৰ বাহিৰত বাকী যিবোৰ চাপ আছে কোনো বিষ নাই তুমি যিটো ছাৰ্ভিচ দি আছা স্নেক কেচিঙৰ ক্ষেত্ৰত মানে সাপ ধৰাৰ ক্ষেত্ৰত এইটো ক্ষেত্ৰত তুমি কোনো পৰিশ্ৰমিক বা কোনো ধৰণৰ তুমি না কেতিয়াও আজিলৈকে মানুহে বহুতে অফাৰ কৰে তো মই ক'লোঁ যে এইটো মোৰ প্ৰফেশ্যন নহয় এইটো মোৰ পেশ্যন হয় তো লাষ্ট যেনেকৈ 98ৰ পৰা মই কৰি আছোঁ তুমি কোনো ধৰণৰ ডিমাণ্ডো নাই বা তোমাক কোনো না বাট য'ত প্ৰগ্ৰামটো য'ত মই এটা স্নেক ৰেস্কিউ কৰিলোঁ ৰেস্কিউ কৰাৰ পিছতে যিমান মানুহ থাকিব 10জন 15জন 20জন 50জন মানুহ সিহঁতক এটা মেছেজ দি থৈ আহোঁ চাপক মাৰিব নালাগে আৰু চাপৰ কোনটো চাপ বিষাক্ত হয় কোনটো অবিষাক্ত হয় চাপ ফুটিলে কি কৰিব লাগে এতিয়া পাব্লিকৰ মেছেজ দিয়া এইটো ভাল এটা তোমাৰ তো বহুত ভাল লাগিল তোমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ তাৰপিছত তোমাৰ যিটো পেশ্যন বুলি ক'লা তোমাৰ স্নেক কেচিং যিটো এটা এতিয়া তোমাৰ থাৰ্ড আহিলে তুমি বাইক ৰাইডিঙৰ তোমাক দেখিছোঁ তুমি বহুত সময় তোমাক দেখিছোঁ আজি 10 বছৰ বা 12 বছৰ আগৰ পৰাই তুমি বিভিন্ন জায়গাত তোমাৰ টিম লৈ তুমি বাইক ৰাইডিং কৰিছা যিটো মানে খুব কম দেখা গৈছিল এটা সময় এতিয়া খুব এটা হ'ল তোমাৰ যেতিয়া মানে মানুহে যেনেকৈ সবৰে এটা মানে ৰাইডাৰ বা নৱপ্ৰজন্মৰ এটা সপোন থাকে সবার একবাৰ হ'লেও মানুহে যেনেকৈ লাডাখ ঘূৰি আহে আজিৰ দিনতে মই এইটো ক'ব পাৰোঁ মই যিটো টাইমতে লাডাখ গৈছিলোঁ সেইটো টাইমতে মই 2014 ষ্টাৰ্ট কৰিছোঁ 2014ত ফাৰ্ষ্ট ৰাইডে মই লাডাখ কৰিছোঁ মানুহে কয় যে আগতে সৰু সুৰা ৰাইড কৰিব লাগে তো মই কৈছোঁ যে সৰু সুৰাটো কৰি থাকিব পাৰিম বাট ফাৰ্ষ্ট মই লাডাখে কৰিম তো মই যেতিয়া ফাৰ্ষ্ট লাডাখত গ'লোঁ তেতিয়া আমি 2জন ফিমেল ৰাইডাৰ আৰু 3জন মেল ৰাইডাৰ অসমৰ পৰা আমি গৈছিলোঁ তেতিয়া ৰোড কণ্ডিশ্যনো ইমান ভাল নাছিল তো বাকী কিমান দিনৰ জাৰ্ণি আছিল তোমাৰ 25 ডেজৰ জাৰ্ণি ৰখি তোমালোকে গৈছা আচ্ছা তাৰপিছত তুমি ক'ত তুমি কৰিছা তাৰপিছতে মই যেনেকৈ ইফালৰ পৰা এটা চাইনা বৰ্ডাৰ আমি পেংগং লেকেটো পালোঁ অৰুণাচলৰ পৰা চাইনা বৰ্ডাৰ এই দুটা চাইনা বৰ্ডাৰ তাৰপিছত নৰ্থ ইষ্টত অলম'ষ্ট মানে গোটেই ষ্টেটবিলাকে মই ৰাইড কৰি ফুৰিছোঁ ৰাইড মানে মোৰ এইটো এটা মেছেজ দিব খোজোঁ যে মানুহে যে মানে খুব স্পীডতে গাড়ী
মানে বাইক লৈ কিনি ষ্টাণ্ট কৰিব এইটো Stunt কৰিব। আমাৰ ৰাইডাৰৰ কেৰেক্টাৰ নহয় আমি ফুল উইথ মানে সেফটি গিয়াৰছত হয়। মানে হেলমেট যিমানখিনি আমাৰ প্ৰটেকশ্যনৰ কাৰণে যিমানখিনি লাগে তো এইটোৱেই আমাৰ এটা মেছেজ হয়। যে মানে যধে মধে বাইক লৈ কিনি মানুহে যিটো ষ্টাণ্ট কৰে আমি ষ্টাণ্টমেন নহয় আমি ৰাইডাৰ হওঁ Riders, তো ৰাইডাৰবিলাকে আমাৰ এইটোৱেই মেছেজ থাকে যে ৰাইড উইথ প্ৰটেকশ্যন উইথ প্ৰটেকশ্যন কিছুমান মেছেজো এটা দিব পৰা যায় যে চবে যেনেকৈ এটা মেছেজ লৈ কিনি যায় যে মই কি কাৰণে চবৰ এটা যেনেকৈ এটা মেছেজ থাকে কোনোবা যেনেকৈ বহুত চাইছোঁ যে বেটি বাচাও বেটি পঢ়াও পঢ়াও। এনেকুৱা চবে এটা মানে শ্লোগান লৈ কিনি চবে এটা ৰাইড কৰে ৰাইট 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 তো এইবিলাক কৰাৰ ক্ষেত্ৰত তুমি দেখা গৈছে যে ইউ আৰ ফুল এক্টিভ তোমাৰ জিম তোমাৰ এটা প্ৰফেশ্যন মানে হবি কিয়নো মানে ফিট আজিৰ দিনতে মানে যি ফিট থাকিব সি Fit চব থাকিব। এই ফিট থাকিব ৰাইট তো কথা হ'ল কি যে দেখা গ'ল যে নিপন ইমান মানে কম বয়সতে তেখেতৰ যিটো নিজৰ প্ৰফেশ্যনেল ৱাৰ্ক আছে এণ্টাৰপ্ৰিনাৰশ্বিপ আছে ভালকৈ কৰি আছে ইয়াৰ বাহিৰেও তেখেতে বিভিন্ন জেগাত ইনভলভমেণ্ট হৈ আছে আমি গম পাওঁ তো ব্যৱসায় কৰি আছে এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিল তেখেতৰ আছে লগতে তেখেতৰ যিটো আমাৰ স্নেক বাইটিং মানে সাপ ধৰা যিটো মানে প্ৰযুক্তি ক'ব গ'লে যিটো মানে এটা এনভাইৰনমেণ্ট বা যিটো ক্ৰিয়েট কৰিছে নিপনৰ ক্ৰেডিট নিশ্চয় আছে কোকৰাঝাৰত বাইক ৰাইডিং তেখেতৰ এটা নিজাকৈ প্ৰফেশ্যন হয় এইটো চব গতি মিলাই এটা পেকেজ আমি ক'ব পাৰোঁ নিপন দেৱনাথক সেইটো কম বয়সতে সেইটো এচিভ কৰিছে নিপনক আমি এটা লাষ্ট এটা কুৱেশ্যন সুধিব বিচাৰিম তোমাৰ এই বয়সত ইউ আৰ ছাকচেছফুল ইন ইউৰ বিজনেছ হওক প্ৰফেশ্যনেল হওক এণ্টাৰপ্ৰিনাৰ স্কিলতেই হওক ইউ আৰ ছাকচেছফুল ইন ইউৰ ছ'চিয়েল ৱৰ্কিং অলছ' তো তোমাৰ এই বয়স হিচাপে তুমি এটা মানে ভাল এটা উপযুক্ত স্থান তুমি এতিয়ালৈকে লাভ কৰিছা আমি ভাবোঁ তুমি ইয়ং জেনেৰেশ্যনত উঠি অহা জেনেৰেশ্যনক আমাৰ এই এলেকাৰ মানুহবিলাকক মানে ল'ৰা ছোৱালীবিলাকক মানে প্ৰফেশ্যন কেৰিয়াৰ চুজ কৰাৰ ক্ষেত্ৰত তুমি কি মেছেজ দিব বিচাৰিবা তোমাৰ ডায়েৰী ফাৰ্মেই হওক বা আৰু কিবা যদি তুমি ভাবা যে তুমি তোমাৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কি কৰিলে আমাৰ এই এলেকাৰ মানে ৰিচোৰ্চবিলাক আছে ইউজ কৰি স্বাৱলম্বী হ'ব পাৰিব তোমাৰ মেছেজটো কি হ'ব পাৰে আজিৰ দিনতে যেনেকৈ মানে গভমেণ্টৰ পৰা এটা মিছনে এটা চলোৱা হ'ল যে মানে চাকৰি কৰি লাভ নাই বিজনেছৰ ক্ষেত্ৰত বহুত স্কোপ আছে আজিৰ দিনত এগ্ৰিকালচাৰৰ মানে বাহিৰত মানে বহুত স্কোপ থকা বুলি এগ্ৰিকালচাৰৰ ওপৰত যিমানখিনি স্কোপ আছে হয়। বেলেগ কোনো একো বস্তুতে ইমানখিনি স্কোপ নাই এই মই মানে হেৰিক ক'ব মানে নৱপ্ৰজন্মক ক'ব বিচাৰি আছোঁ যে যি কৰিব লাগিব মানে নিজস্ব মানে থলুৱা থলুৱাও নহয় একজেক্ট মানে ৱাৰ্ডটো হৈ আছে আপোনাৰ মানে এণ্টাৰপ্ৰিনৰ যিটো কয় আপোনাৰ এই মানে কাৰো আণ্ডাৰত নাথাকি যে হয় মানে মানে সেলফ ডিপেণ্ডেণ্ট হৈ কিনি যিটো বস্তু কৰিব আপুনি খালি নিজে কৰিব লাগে এইটো হ'ব পাৰে আপোনাৰ এটা মিঠাইৰ দোকানো হ'ব পাৰে মানে মই ক'ব বিচাৰি আছোঁ যে মানে জাষ্ট খালি চাকৰি দৌৰা কৰি লাভ নাই ইয়াৰ লগতে যেনেকৈ আপোনাৰ পশুপালনৰ পৰা ষ্টাৰ্ট কৰি গাহৰিৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ কৃষি ক্ষেত্ৰত মানে টেকন'লজি বহুত আহি গ'ল এই টেকন'লজিটো আমি ইউজ কৰিব লাগিব এই টেকন'লজিটো ইউজ কৰি কিনি আমি বহুত আগবঢ়াব পাৰিম যেনেকৈ আমি এটা মানে ইয়াৰ লোকেলৰ ভিতৰতে আমি এটা যেনেকৈ মই বিচাৰি আছিলোঁ যেনেকৈ এটা হোৱাইট ৰেগুলেশ্যন আৰু ইয়াৰ লগতে এটা সবুজ বিপ্লৱো এটা আমি আনিব পাৰোঁ তো ইয়াৰ মানে এইটো ক্ষেত্ৰত যেনেকৈ আগৰ দিনতে যেনেকৈ এটা আছিল যে কৃষি কৰা মানুহে ইমান ভাল নজৰে দেখা নাছিল বাট আজিৰ দিনতে চবচে বেছি পইচাৰ ক্ষেত্ৰতো যদি কওঁ আৰু সন্মানৰ ক্ষেত্ৰতে কওঁ কৃষি কাম কৰা মানুহে চবচে বেছি পাই আছে ঠিক কথা কৈছে তো সেইটো তোমাৰ মেছেজ থাকিলে আমাৰ নৱপ্ৰজন্মৰ কাৰণে তো দীপন আজি দীঘলীয়া এটা আমি বাৰ্তালাপ কৰিলোঁ তোমাৰ লগত যিটো আমি সময়ৰ এটা আমাৰ লিমিটেশ্যন থাকে আমাৰ এই চেনেলৰ সেইকাৰণে তোমালোক যিমান ডিছকাশ্যন কৰিছোঁ আমি শ্বৰ্টতে কৰিছোঁ তো আমাৰ লগা নাই যে ইমান ডিছকাশ্যন কৰাৰ পিছতো যে আমাৰ ইমান সময় ডিছকাশ্যন আমি কৰিলোঁ প্ৰায় 1 ঘণ্টা আমি আলোচনা কৰি আছোঁ তো দীপন তুমি আমাৰ এই ষ্টুডিঅ'ত আমাৰ এই ষ্টাৰ্টআপ প্লাছ শ্ব'ত তুমি আজি অহাৰ কাৰণে তোমাক বিশেষ ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰোঁ যে আমাৰ এই তোমাৰ
তোমার এই কথাখিনিয়ে আমাৰ তোমাৰ যি এক্সপিৰিয়েঞ্চ বা তোমাৰ এই বিভিন্ন ধৰণৰ তোমাৰ কাৰ্যকলাপত নিশ্চয় আমাৰ শ্ৰোতাসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব, শিক্ষা দিব কেনেকৈ কি কৰিব পৰা যায় ইন ফিউচাৰত। তো আজি আমাৰ ষ্টাৰ্টআপ প্লাছ শ্ব'ত আমি নিপন দেৱনাথ ডাঙৰীয়াক আমি বিশেষ ধন্যবাদ জনাইছোঁ। তুমি তেখেতে আজি আমাৰ ইয়াতে আহি সময় দিলে আৰু তেখেতৰ বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ আমাৰ লগত শ্বেয়াৰ কৰিলে। আজিৰ আমাৰ এই শ্ব'ত আমি বিদায় ল'ব বিচাৰিছোঁ। আগন্তুক আমি নতুন এটা এপিছডত আমি নতুন এজন প্ৰজন্মৰ আমি মানুহ ব্যক্তি মাতি আনি আমি আকৌ ষ্টাৰ্টআপ প্লাছ আমি আপোনালোকক লগ পাম। আমি আজি বিদায় লৈছোঁ। খুলুমबाय। ধন্যবাদ। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50बाथि बोसोरसालिया जथुमायाव एग्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुम्मायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन। बे एग्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।